हेलो गाइस इसमें আশরাফুল মুবারক ওয়েলকাম টু মাই অ্যানাদার ব্লগ ধৰি আমি পইচা কালেকশ্যন কৰি আছো সেইটো আজি কল আমি বৰবৰা চৰত আহি থাকো আমাৰ লগত বলক আমি জাষ্ট না আহি পালো আমাৰ মালখিনিও ভৰোৱা হৈছে নাৱত এইখিনি চাই লওক আমাৰ মালখিনি আৰু আমাৰ লগত আমাৰ ফ্ৰেণ্ডছবোৰ আছে আমাৰ ফ্ৰেণ্ডছবোৰো বহুত হেল্প কৰিছে আমাক আজি আমি ফ্ৰেণ্ডশ্বিপ ডে দিনা আমি দিবলৈ গৈ আছোঁ সকলো ফ্ৰেণ্ডছ মিলি মোৰ লগত আছে চালাম ভাইটি দিয়া চালাম আলি আৰু আমাৰ এটা সৰু ভাইটি আছে তোমাৰ নাম কৈ দিয়া জোৰকৈ কৈ দিয়া মোৰ নাম চাইলাম আৰু আমাৰ এটা নতুন ইউটিউবত আহিছে তাৰ চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু আমাৰ ফ্ৰেণ্ডছবোৰ আহি আছে আহি পোৱাই নাই মোৰ চেনেলটো যাই চাব কুতুবুদ্দিন আহমেদ নামৰ আছে মই তলত ডিছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে চাই ল'ব আৰু আমাৰ ফ্ৰেণ্ডছ আহি আছে সেইবিলাকে আহিলে আপোনালোক ইনষ্ট্ৰাকশ্যনখিনি তেতিয়া দি দিম বলক মোৰ মামা আহি পালে আৰু ইয়াৰ কাৰণে বহুত টাইম হৈ গ'ল আহি দি দিয়া এতিয়া আমি না ষ্টাৰ্ট হ'ব ইয়াৰ যাম ইয়াৰ বলক আমাৰ লগত গাইছ আমি আহি পালোহি এতিয়া আমাৰ পানী বহুত কমি গৈছে আগতকৈ আগত বহুত পানী আছিল ইয়ালৈকে উঠিছিল ইয়ালৈকে নাই বৰ্তমান বহুত বহুত কমিছে এতিয়া আমাৰ এটা দাদাহঁতৰ ঘৰত মাতিছে আৰু মানুহৰ যিমান আছে আমাৰ মানে সেইখিনি এটা জেগাত গোট খাই দি থাকিলে অলপ ভাল হয় সকলো যাতে পায় বস্তুখিনি সেই হিচাপে আমি দাদাহঁতৰ ঘৰত মাতিছে আহিলোঁ জাষ্ট আমাৰ ৰিলিফ দিয়া হ'ল আমাৰ লগত আছে এটা দাদাৰ নামটো কৈ দিয়া মোৰ নাম মোহাম্মদ ৰেকিবুল ইছলাম দাদাৰ এটা ইউটিউব চেনেল আছে ৰেকিব খান মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে চাই ল'ব এতিয়া আমাৰ এইখিনি জেগাত বহুত বেয়া পৰিস্থিতিত বৰ্তমান বেয়া পৰিস্থিতি মানে পানী বহুত কমিছে কেইদিনমান আগতে ইয়াতে বহুত বেয়া পৰিস্থিতিত আছিল মানুহ ঘৰ চৰ ভাঙি গৈছে আমি যাই কেনে চাওঁ আমি কেনেকুৱা পৰিস্থিতি আপোনালোককো দেখাওঁ বলক আমাৰ লগত আহি থাকক
মানে গাং বুগালে আছে থাকলে একটু ফাঁকে আছে গাংলা থাকলে গাঙ্গের বুগাল একটু ডাউন ডাউন জায়গা হ্যাঁ একবার নালা হইয়া ডাইরেক্ট কুম হয়ে গেল যে হেঁটে জায়গা আসাল ওখানটা রাস্তা টাস্তা 4-5 বাড়ি খুলতে কুম হয়ে গেল লাস্টে এইগুলো তাড়াতাড়ি করে ধরাধরি করে এই সে উঠে নিয়েছি আমি বুঝতে পারি না বহুত গেছে গা ধরছে এই কটা বর্তমানে আমি পাইছি দুঃখর কাহিনী মানে এখন অনেক রিলিফ সিলিপ তো নাই ওটা তো পাইলামই না এনে আইসি এনে হয়তো এই হিসেবে আসছে এনে গরু আসাল গরু দুইটা রাতে রাতে ভাইসা গেছে গা ছাগল আসাল ছাগল দুইটা ভাইসা গেল গা তার মানে ডাইবে গেছে গা ভাবি নাই কোনো শুনতো এরকম কোনো শুনটা ভাবি নাই কে গরু দুইটা হদ্দা ভাইসা গেল গা হার গরু এর কোরবানির সামনে বেসুম এ দৌড়ে ডাইবে গেল গা দুইটা ছাগল একটা খাসি গেল গা ভাইসা এখন বর্তমান খালি বাড়ি ডেকে বা করে ঘরটা খালি মানুষ কটা নিয়ে খালি পরিস্থিতি এখন রীতি এমনি খাওয়ান লাগবো আর খাওয়ান এখন হয়তো যেন ভালো মন্দ খাইতাম এখন না খাইলেও মাঠে যান লাগবো যাওয়াটা আমাকে ওটা কর্তব্য বহুত মানুহ এতিয়া বহুত বেয়া পৰিস্থিতিত আছে এতিয়া আপোনালোকে দেখা পালে এজনক দেখালোৱে আমাৰ দাদাহঁতক আপোনালোকে যদি কিবা পাৰে আপোনালোকে আহি অলপ চলপ কিবা দিয়ক ওচৰে পাছৰে কিবা আছে আপোনালোকৰ যিমান পাৰে 1 টকা 2 টকা দি আপোনালোকে কালেকশ্যন কৰক পইচা দোকানে বা আপোনালোকে যদি ডাঙৰ ইউটিউবাৰ হয় মই আগৰ ভিডিঅ'টোত কৈ দিছোঁ সেইখিনি কথা মই হাতৰ পৰা যি বাৰু দি যাম আৰু আপোনালোকেও এনেকুৱা দুখীয়া বা ইমান বেয়া পৰিস্থিতিত থকা মানুহক সহায় কৰক সেইখিনিয়ে মোৰ পৰা অনুৰোধ আমাৰ লগত আৰু এটা দাদা আছে দাদা অলপ কিবা কৈ দিব পৰিস্থিতি মানে মই ইয়াৰে চহৰৰ মানুহ হয় চহৰত মোৰ জন্মভূমি হয় ইয়াতে মানে বহুত দিন জন্ম পাৱাৰ পৰাই দেখা পাই আছোঁ ইয়াত বাৰিষা হৈয়ে আছে পানী ঘৰত উঠি আছে পানী যেতিয়া আহিব বাৰিষাৰ মাহ যেতিয়া আহিব তেতিয়া আমাৰ অৱস্থা পানীৰ ওপৰত ভাহি থকা নিচিনা হৈ যায় আৰুতো এই ঘৰ মানুহ যি আছে আমি এতিয়া যোন ঘৰ মানুহ ঘৰত আছোঁ পৰিস্থিতি এনেকুৱা বেয়া দুখৰ কাহিনী ক'লে যে বানপানী আহিছে আৰু পানীৰ তলেৰে মাটি খান্দি কিনে ঘৰ দুৱাৰ গৰু ছাগলী যিমান যি আছিল গোটেই গুচি লৈ গ'ল আৰু এনেকুৱা চহৰ অঞ্চলৰ যদি পৰিস্থিতি বেয়া এনেকুৱা থাকে তেনেহ'লে কি হ'ব আমাৰ আমি মানে সৰুৰ পৰাই দেখা পাইছোঁ আজিলৈকে চহৰত কোনো উন্নত চৰকাৰে কৰা বুলি আমি দেখা নাই আশা কৰোঁ যাতে আমাৰ এই ভিডিঅ'ৰ মাধ্যমত যদি চৰকাৰৰ মানুহ কোনোবা এইটো ভিডিঅ' চাই আছে বা কোনো ডাঙৰ বিজনেছমেন চাই আছে ইউটিউবাৰে চাই আছে কিবা সহায় আমাৰ চহৰত কৰক এই মোৰ আশা আৰু চহৰৰ পৰিস্থিতি যদি আপোনালোকৰ চাবলৈ ইচ্ছা আছে তেনেহ'লে মোৰো এটা চেনেল আছে ৰেকিব খান এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মোৰ চেনেলৰ লিংকটো থাকিব ক্লিক কৰি চাব দাদা চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু ছাবস্ক্ৰাইব কৰিব এইটো আমাৰ লাষ্ট ঘৰ আছিল আমি আমাৰ পৰা যি পাৰোঁ আমি দিছোঁ এতিয়া আমি ঘৰত যাবলৈ ওলাইছোঁ গাইজ এইটো ভিডিঅ' আপোনালোকে যোনে যোনে চাই আছে ডাঙৰ সৰু আপোনালোকৰ মাজত এটা অনুৰোধ যে আপোনালোকে 10 টকা কমালে তাৰ পৰা 1 টকা বা 50 পইচা থৈ দি দুখীয়া মানুহক সহায় কৰিব পাৰে 10 টকাৰ পৰা আপোনাৰ 8 আনা বা 1 টকা গ'লে আপোনাৰ লছ নহয় আপোনালোকৰ সেই 8 আনা বা 1 টকাৰ কাৰণে বহুত দুখীয়া পেট ভৰিব পাৰে আমাৰ অসমত নহয় এনেকুৱা কাম যদি আমি ইণ্ডিয়াত কৰোঁ আমাৰ ইণ্ডিয়াত দুখীয়া মানুহ নাথাকে আমি বহুত মানুহক দেখা পালোঁ এনে ফেচবুকত আপোনালোকে চাৰ্চ কৰিলে পায়ে যাব ইউটিউবত ফেচবুকত পাই যাব কাৰোবাৰ পিন্ধিবলৈ কাপোৰ নাই কাৰোবাৰ ঘৰ নাই বৰষুণত পানী পৰি থাকে সেনেকুৱা মানুহ বহুত আছে অকল চহৰ অঞ্চলত নহয় আমাৰ গাঁৱৰ অঞ্চলৰ জাগাখিনিতো বহুত আছে এটা টাইমত আমিও এনেকুৱা এটা পৰিস্থিতিত আছিলোঁ সেইকাৰণে এইবোৰ দুখ মই বুজি পাওঁ যদি আপোনালোকে ডাঙৰ ইউটিউবাৰ বা বিজনেছমেন যোনে চাইছে যি পাৰে আপোনালোকৰ পৰা সেইখিনি সহায় কৰক মোৰ পৰা এইখিনিয়ে অনুৰোধ আৰু গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ভিডিঅ'টো পায়